ৰাস্তা ইমানেই বেয়া যে ডান্স নজনা মানুহেও ডান্স শিকি যাব। যোনজন মানুহ ডেন্স নাজানে সিও যদি বাছেৰে যায় সি অট'মেটিক ডেন্স শিকি যাব। আমি হাতত প্লে কাৰ্ড বেনাৰ লৈ বহি পৰিম নেকি? এইবোৰ কি আমি সাধাৰণ ৰাইজে হাতত প্লে কাৰ্ড আৰু বেনাৰ লৈ ৰাস্তাত বহি পৰিম? মই আজি জলেশ্বৰ ষ্টেচনত আছো। আপোনালোকে মোৰ পাছফালে চাব পাৰিছে জলেশ্বৰ এক্সপ্ৰেছ। মই আজি জলেশ্বৰ ষ্টেচনত আছো আৰু ইয়াৰ মোৰ ফালে চাব পাৰিছে আপোনালোকে জলেশ্বৰ এক্সপ্ৰেছ। আমি বহুত খেলিলো ট্ৰেডিশ্যনেল পলিটিক্স। আমাক এইবাৰ প্ৰগ্ৰেছনৰ পলিটিক্স লাগে। সিহঁতে এতিয়ালৈকে মুখেই নুখুলিলে এইবোৰত। অৱশ্যে এয়া আমাৰ মন্তব্য নহয়, এয়া একৰ পাছত এক বিস্ফোৰক মন্তব্য কৰিছে যুৱ কবি তৈবুৰ ৰহমান খানে। জন্মসূত্ৰে তেখেত হ'ল ঐতিহাসিক জলেশ্বৰ সমষ্টিৰ এজন ভোটাৰ আৰু এগৰাকী ভোটাৰ হিচাপে তেওঁ ক্ষুব্ধ বিগত 5গৰাকী MLAৰ কৰ্মৰাজিৰ ওপৰত। সেইবাবে তেখেতে প্ৰশ্ন উত্থাপন কৰিছে এই বুলি যে জলেশ্বৰ এক ঐতিহাসিক সমষ্টি হোৱাৰ পাছতো কিয় পিছপৰি আছে। তেখেত প্ৰতিগৰাকী জলেশ্বৰ সমষ্টিবাসীক আহ্বান জনাইছে এইবাৰ প্ৰতিজন প্ৰাৰ্থীক প্ৰশ্ন কৰিবলৈ যে আপোনালোকে আমাৰ বাবে কি কৰিব, আমি আপোনাক কিয় ভোট দিম, কাম কৰক বহুত লোক। মই আজি জলেশ্বৰ ষ্টেচনত আছো আৰু ইয়াৰ মোৰ ফালে চাব পাৰিছে আপোনালোকে জলেশ্বৰ এক্সপ্ৰেছ। কিয় আচৰিত লাগিছেনে? চাওক, স্বাধীনতাৰ আজি 70 বছৰ পাৰ হৈ গ'ল আৰু জলেশ্বৰ সমষ্টি এক ঐতিহাসিক সমষ্টি। মই জলেশ্বৰ সমষ্টিৰ এজন ভোটাৰ। আজি মই গুৱাহাটীৰ পৰা ঘৰ অভিমুখে যাত্ৰা কৰিলো, কিন্তু মই বাছেৰে নগৈ গুৱাহাটীৰ পৰা গোৱালপাৰালৈ গোৱালপাৰা ষ্টেচনত আহি নামিলো। ইয়াৰ পৰা আকৌ গাড়ীৰে ঘৰলৈ যাম। আজি স্বাধীনতাৰ 70 বছৰ পাছত আমাৰ জলেশ্বৰ সমষ্টি ঐতিহাসিক হোৱাৰ পিছতো আমাৰ জলেশ্বৰ সমষ্টিত এটা ট্ৰেইন ষ্টেচন নাই। যাতায়াত ব্যৱস্থা বাছেৰে যাব লাগে। গুৱাহাটীৰ পৰা জলেশ্বৰলৈকে গ'লে আপোনাৰ 6 ঘণ্টা সময় লাগে আৰু ৰাস্তা যিহে কণ্ডিশ্যন। যোনজন মানুহ ডেন্স নাজানে সিও যদি বাছেৰে যায় সি অট'মেটিক ডেন্স শিকি যাব। ইমান ধুনীয়া ৰাস্তা। আজি আমি ঐতিহাসিক হোৱাৰ পাছতো আমাৰ জলেশ্বৰ সমষ্টিত এটা ট্ৰেইন ষ্টেচন নাই, ভাল যাতায়াত ব্যৱস্থা নাই। কিয় নাই? এইবোৰ কি আমি সাধাৰণ ৰাইজে হাতত প্লে কাৰ্ড আৰু বেনাৰ লৈ ৰাস্তাত বহি পৰিম যে আমাক এটা ভাল ট্ৰেইন ষ্টেচন লাগে? এইবোৰ দায়িত্ব কাৰ? আমাৰ জনপ্ৰতিনিধিৰ নে আমাৰ? MLA বনাইছো, আমি MP বনাইছো। সিহঁতে বিধানসভাত লোকসভাত গৈ এই দাবীবোৰ উত্থাপন কৰিব লাগিব, কিন্তু সিহঁতে এতিয়ালৈকে মুখেই নুখুলিলে এইবোৰত। ভাল বাছ চলাচল ৰাস্তাই নাই আৰু ট্ৰেইন ষ্টেচনৰ কথা কি দাবী কৰিব ভাই? আজি মই গুৱাহাটীত থাকো, গুৱাহাটীৰ পৰা ঘৰলৈ যাওঁতে মোৰ যাব ইচ্ছা নাযায়। কিয় নাযায়? অনলি ফৰ দ্য কমিউনিকেশ্যন গেপ। ইমান আমি পিছ পৰি আছো। সকলোবোৰ সমষ্টি আগবাঢ়ি গ'ল, কিন্তু আমি পিছতে থাকি গলো। কিয়? মই জলেশ্বৰ সমষ্টিৰ প্ৰত্যেকগৰাকী ভোটাৰক মই কৈছো 26ৰ ইলেকশ্যন আহিছে, আপোনালোক চবে মাত মাতক। আপোনালোকে চবে এইবাৰ আপোনালোকে কোনে কি কাম কৰিব, আপোনালোকে চবে মাত মাতক। আমি বহুত চালো ট্ৰেডিশ্যনেল পলিটিক্স। আমাৰ এতিয়া ট্ৰেডিশ্যনেল পলিটিক্স নালাগে, আমাক এতিয়া প্ৰগ্ৰেছনৰ পলিটিক্স লাগে। আৰু যোনে আমাক একিন দিয়াব পাৰিব যে য়েছ আই উইল ডু, উইল ভোট ফৰ হিম। এই ভিডিঅ'টো আপোনালোকে ইমান শ্বেয়াৰ কৰক যাতে জলেশ্বৰৰ প্ৰত্যেকগৰাকী ভোটাৰলৈ গৈ পায়। বহুত খেলিলো আমি ট্ৰেডিশ্যনেল পলিটিক্স, আমাক এতিয়া নালাগে, আমাক এতিয়া প্ৰগ্ৰেছনৰ পলিটিক্স লাগে।